নমস্কাৰ প্ৰিয় দৰ্শক পশু বজৰংবলী ভক্তগণ আপুনি চাই আছে দেৱী মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছো সব সুখ ৰাহে তোমাৰি চৰণা তুম ৰক্ষক কাহুক ডৰনা প্ৰভু বজৰংবলীৰ পুনৰ জন্ম হ'ল শিলিগুৰি কথাটো এইটো নহয় আচলতে কথাটো এইটোহে বিবাহৰ 6 বছৰ পিছতো তেখেতসকলে কোনো সন্তানৰ মুখ দেখিবলৈ পোৱা নাছিল মনত বহুত অশান্তি ব্যথা তেখেতসকলৰ আছিল এনেকুৱা বিভিন্ন ধৰণৰ মানুহে যদিও ফোন কৰে সকলোৰ কথাটো মই ক'বলৈ নাযাওঁ বা সকলোৱে হয়তো আমি কোৱা কথাখিনি কিছুমানে বিশ্বাস কৰিছে বা কিছুমানে নকৰিছে সেইটো সম্পূৰ্ণ তেখেতসকলৰ একান্ত ব্যক্তিগত কথা মই এই কথাটো এই কাৰণে ক'বলৈ লৈছো আপোনালোকৰ ওচৰত প্ৰভু বজৰংবলীৰ কৃপা যদি আপোনাৰ লাভ হয় নিশ্চয় আপুনি সুফল পাব এইটো নিশ্চিত বিয়াৰ 6টা বছৰ পিছত তেওঁলোকৰ যেতিয়া বিভিন্ন ধৰণৰ ক্ৰিটিকেলি যিবিলাক টেকনিকেলি যিবিলাক প্ৰব্লেম আছিল সকলো প্ৰব্লেমেই তেওঁলোকৰ সলভ হৈছিল তাৰ পিছতো সন্তানৰ মুখ দেখিবলৈ পোৱা নাছিল এতিয়া কথাটো হ'ল ঠিক তেনেকুৱা ধৰণৰ কিছুমান পৰ্যায় আছে যিবিলাক পৰ্যায়ৰ মাজেৰে আমি যদি প্ৰভু বজৰংবলীক স্তুতি আৰাধনা কৰোঁ নিশ্চয় আমি ইয়াৰ পৰা সুফল পাম মোক তেখেতসকলে যেতিয়া মোক ফোন কৰিছিলে প্ৰথম এতিয়াৰ কথা কোৱা নাই মই আগৰ কথা কৈছিলোঁ যেতিয়া তেখেতে মোক ফোন কৰিছিলে মই তেখেতক এই কথাটোৱে কৈছিলোঁ যে আপোনালোকে এখন প্ৰভু বজৰংবলীৰ পূজা ৰাখক পূজা অভ্যাস কৰক আপোনালোকে যদি প্ৰভু বজৰংবলীৰ পূজা অভ্যাস কৰে প্ৰভু বজৰংবলীৰ কিছুমান আপোনাৰ এনেকুৱা মাহিত্যপূৰ্ণ পাঠ আছে যেনে ৰামচৰিত মানস হনুমান বাহু সুন্দৰ কাণ্ড হনুমান চালিচাটো আছেই আমি জানো প্ৰত্যেককে বজৰং বাণ তো এই ধৰণৰ কিছুমান পাঠ যদি আপোনালোকৰ গৃহত আপুনি এবাৰ চেষ্টা কৰি চাই আপুনিতো বহু ডক্টৰৰ চিকিৎসা কৰিলে বহু ঠাইত আপোনালোকে গ'লে আপোনালোকে সুফল পোৱা নাই যিহেতু এই মাধ্যমটো এবাৰ কৰি চোৱাত আপোনালোকৰ আপত্তিটো একো নাই তেখেতসকলে একে আশাৰে কৈছিলে হ'ব দাদা আমি এইখিনি কৰাৰ কাৰণে আমি একেবাৰে ইচ্ছা আছে আৰু সেইবাবে আমি আপোনাক ফোন কৰিছিলোঁ তেতিয়া ময়ো বৰ উৎসাহিত হ'লোঁ এই কথাখিনি তেখেতসকলে কোৱাৰ বাবে আৰু সেইকাৰণে মই তেখেতসকলৰ এই কথাটো মই তেতিয়া কৈছিলোঁ যদি আপোনালোকৰ কিবা মানে ভাল খবৰ এটা আহে মোক আপোনালোকে জনাব আৰু যদি কোনো খবৰ নাপায় তথাপি মোক জনাব কিন্তু তেতিয়া তেখেতসকলে মোক কথাটো প্ৰথমতে যেতিয়া তেখেতসকলৰ মানে 8 মাহ 9 মাহ এনেকুৱা ধৰণৰ পিৰিয়ডৰ কথাটো তেখেতসকলে মোক কৈছিলে এবাৰ মই বোলো একেবাৰে যিটো একদম লাষ্ট ৰিজাল্ট মানে সেইটো লৈ মই অপেক্ষা কৰি আছিলোঁ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে তাৰপিছত আজি তেখেতসকলে যোৱাকালি হৈছে প্ৰভু জয়ন্তী হনুমান জয়ন্তীৰ দিনাই হৈছে তেখেতসকলে মানে ফোন কৰিছিলে কিন্তু মই ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ বিভিন্ন ব্যস্ততাৰ মাজত থকাৰ বাবে মই কালি তেখেতসকলৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ পুনৰ আজি যেতিয়া তেখেতসকলে ফোন কৰিলে মনটো বৰ ভাল লাগে বৰ প্ৰফুল্লিত হৈ উঠিল তেখেতসকলৰ এই কথাখিনি জানি সেই হেতুকে প্ৰভু বজৰংবলীৰ সংকটৰ যে আমাক প্ৰত্যেককে পৰিত্ৰাণ দিয়ে সকলো সংকটৰ যে মোচন প্ৰভু বজৰংবলী সংকট যদি আছে সংকট মোচনো যে আছে এই কথাটো প্ৰত্যেকজন ব্যক্তিয়েই মানৱ প্ৰত্যেকজন ব্যক্তিয়েই হৃদয়ত প্ৰভু বজৰংবলীক স্থাপন কৰি কলিৰ যুগত একমাত্ৰ দেৱতা প্ৰভু বজৰংবলীক শ্ৰদ্ধা কৰক অন্তৰৰ পৰা পূজ্য কৰক পূজা অৰ্চনা কৰক দেখিব নিশ্চয় উপকৃত হ'ব উদাহৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ এই প্ৰত্যেকজন ব্যক্তিয়েই প্ৰত্যেকজন মানুহে বিভিন্ন সংকটত থাকিব পাৰে বিভিন্ন সংকটত মানুহ আজিকালি যি যান্ত্ৰিক ব্যৱস্থা এই যান্ত্ৰিক ব্যৱস্থাত প্ৰত্যেকজন মানুহে যিখিনি ধৰক আপোনাৰ সংকটত আছে
এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে এনেকুৱা ধৰণৰ কিছুমান কথা মনত বিশ্বাস ৰাখি যদি আপোনালোকে কাম কৰি যায় প্ৰভুৰ চৰণত আপোনাৰ যিখিনি দুখ বা আপোনাৰ যিখিনি মনৰ ব্যথা যেতিয়া আপুনি প্ৰভু বজৰংবলীৰ ওচৰত ব্যক্ত কৰিব সেই ব্যথা সেই সংকট আপোনাৰ হৈ নাথাকে স্বয়ং প্ৰভু বজৰংবলীয়ে নিজেই আহি আপোনাৰ সেই সংকটৰ পৰা আপোনাৰ সেই ব্যথাৰ পৰা পৰিত্ৰাণ দিয়াৰ কাৰণে অহৰহ চেষ্টা কৰি থাকে কিন্তু আমি মনুষ্যজনে এই সংকেত আমি পাবলৈ এই সংকেত আমি পালেও এই কথাখিনি আমি বুজিবলৈ চেষ্টা নকৰোঁ এই কথাখিনি আমি জানিবলৈ চেষ্টা নকৰোঁ বিভিন্ন প্ৰকাৰে বিভিন্ন আকৃতিৰে প্ৰভু বজৰংবলী আমাৰ মাজত আহে সেই হেতুকে আমি এই কথাবিলাক কিছুমান এনেকুৱা সংকেত আমাৰ আহে যিখিনি কথা আমি নিজেই অনুভৱ কৰিব নোৱাৰি হেজ্ঞান কৰি ওলাই কৰি ডিনাই কৰি পেলাম নমস্কাৰ মই আশা ৰাখিছোঁ প্ৰত্যেকজন ব্যক্তিৰ জীৱনলৈ প্ৰত্যেকজন বিবাহিত পুৰুষ বা মহিলাৰ এই যিটো ব্যথা সন্তান মুখ নেদেখা যিটো ব্যথা তেওঁলোককো মই এটাই উপদেশ ঠিক নহয় তেখেতসকলক মই এটাই কথা বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ প্ৰভুৰ শ্ৰীচৰণত আহি সকলো ব্যথা আশা তেখেতলোক আগত অৱগত কৰক নিশ্চয় আপোনালোকে উপকৃত হ'ব নমস্কাৰ দৰ্শক আজিৰ এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় মাগিছোঁ আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হ'ল যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আমাৰ এই ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত জয় বজৰংবলী বুলি লিখিবলৈ নিশ্চয়কৈ নাপাহৰিব নমস্কাৰ জয় শ্ৰীৰাম জয় বজৰংবলী জয় হনুমান